গুৰিটো কঁঠাল লাগিছে বা মাৰ্কেটত ডিমাণ্ড আছে ক'লো। গুড মৰ্নিং গাইজ। আজি ফেমিলি মেম্বাৰ মিলি শদিয়া যাম বুলি ভাবিছোঁ। ব্ৰাছ এডাল লাগে, ব্ৰাছ, টুথব্ৰাছ এডাল দিয়ক। আমি নৰ্মেলি টুথব্ৰাছ এডাল 1.5 মাহৰ পৰা 2 মাহৰ ভিতৰতে ইউজ কৰিব লাগে, কিন্তু এটা বহুত সৰু বস্তু হয় যিটো মানুহে নৰ্মেলি পাহৰি থাকে চেঞ্জ কৰিবৰ কাৰণে। মা আমি শদিয়ালৈ যামেই, মা আমি হটফুল খামেই, কিন্তু হটফুল নাপাওঁ, হ'লেও আমি শদিয়া যাম খালি। এইফালে আম আৰু কলডিল লৈ লোৱা হৈছে বাইদেউহঁতৰ ঘৰৰ কাৰণে। এতিয়া আমি ওলাই ল'লোঁ গোটেইকেইজন। এইফালে দেউতা আছে আৰু এইফালে আমাৰ আছে গোটেইকেইজন। এতিয়া আহি মেলি ডুমডুমা পালোহি আৰু এইফালে আপোনালোকৰ আছে NS37 বুলি কয় ধাবা। ইয়াতে চাহ একাপ খাব ৰখিলোঁ। কি ফটো মাৰিব লাগে নেকি? কিবা চাহ এটা খায় নেকি? এইফালে মানে ধুনীয়াকৈ গড় কেইটামান দেখি এতিয়া ফটো মাৰোঁ বুলি কৈছে, তো অলপ ফটো মাৰি দিছোঁ। মইনো কিয় বাদ পৰি যাওঁ, সেইটো কাৰণে চেল্ফি একপিয়ে লৈ লওঁ। এইটো হৈছে ডুমডুমাৰ হিন্দুস্তান ইউনিলিভাৰৰ প্লাণ্ট। আলহী এতিয়া ধলা শদিয়া ব্ৰিজ, ভূপেন হাজৰিকা সেতু, তো ইয়াতে অকণমান বোলে চাই। ৱাও কি ধুনীয়া লাগিছে। কেনেকুৱা লাগিছে নে মা? কেনেকুৱা লাগিছে? পাপাৰটো এবাৰ ফাৰ্ষ্ট টাইম। কেনেকুৱা? দ্য বিউটি অফ ভূপেন হাজৰিকা সেতু। এই ব্ৰিজখনৰ কথাটো সকলোৱে জানেই বাৰু, ঠিক আছে, কিমান লেংথ কি সকলো এইবিলাক ক'বলৈ নাযাওঁ, কিন্তু এটা ইণ্টাৰেষ্টিং কথা মই বেছি দিন নাই হোৱা গম পোৱা। আপোনালোকৰ পৰিবহণ মিনিষ্টাৰ আছিলে চেণ্ট্ৰেলত, নীতিন গাডকাৰী। তো ইণ্টাৰেষ্টিং কথা এটা কি মানে যে বোলে যেতিয়া অসমে প্ৰথম মানে প্ৰপ'জেলটো লৈ গৈছিলে এই ব্ৰিজখনৰ কাৰণে, তেতিয়া বোলে নীতিন গাডকাৰী ইমান দীঘল ব্ৰিজ শুনি মানে হতবাক হৈ গৈছিলে একদম, মানে বাপৰে বাপ ইমান দীঘল, মানে কেনেকৈ কি কৰিম, মানে একদম এটা বোলে চখ হৈ গৈছিলে। মানে এই ইনচিডেণ্টটো মই একচুৱেলি ক'ৰবাত পঢ়া নহয়, মানে এজন ব্যক্তিয়ে কৈছিলে মোক। এইফালে চলি আছে এতিয়া ফটোশ্বুট কৰা হৈ গ'ল। বলক যাওঁ, বলক, দেৰি হ'ব নহ'লে। তাৰপিছতে যাওঁ, ওলাওঁ আৰু। এতিয়া পাই গ'লো সেই চেপাখোৱা টাউন। এইফালে চাব পাৰে টাউনখনৰ দৃশ্য। এইফালে চাওক, এইফালে এতিয়া মাহেঁতি কিবা এটা মিঠাই ল'বলৈ সোমাইছে। কি মিঠাই লয় মা? বৰফি। পইচা আছে নে আপোনালোকৰ? আমি অলপ মাছ লৈ লওঁ বুলি ভাবিছোঁ, সেইটো কাৰণে মাছৰ বজাৰ বিচাৰি গৈ আছোঁ। বা গোটেই ৰাস্তা বোকা দেখোন। ফাইনেলি বিচাৰি পালোহি মাছৰ বজাৰ। মিৰিকা বাহু। ইফালে লৈ ল'লোঁ চিলভাৰ কাপ, পূৰা লোকেল মাছ বোলে ফিচাৰীৰ, মানে শদিয়াৰে। ফাইনেলি মানে আমাৰ ভিনদেউহঁতৰ ঘৰ পালোহি। এইফালে বাইদেউ ভিনদেউ ঘৰ, আমাৰ মৰমৰ ভিনদেউ বাইদেউ, বহুত দিনৰ পাছত দেখিছোঁ। এইফালে আমাৰ চাইমন। কি নাম যে কৈ দিছেনে বা? ইমান দুখ মনে বহি আছে। তো এইফালে আহি গ'ল চাহ। কি হয় এইটো? আৰু এতিয়া বনি আছে মাছ, আকৌ ফ্ৰাই কৰি থকা হৈছে। আমাৰ চাইমনৰ পোৱালি, আই পোৱালি। এইফালে আহি গ'ল সৰিয়হ তেল। ক'ৰ পৰা আনিলেগৈ? শদিয়া শান্তিপুৰৰ ওচৰত। কেইটকা ল'লে এইটো লিটাৰ? লিটাৰ 200 পাৰ লিটাৰ। পিয়ৰ সৰিয়হ তেল। তো এইফালে আহি গ'ল ভাত আৰু মাছ আছে, চব ধুনীয়াকৈ খাই লওঁ। ইয়াৰ কল মানে তোমাৰ বিয়া হেভি লাগে। এয়াকি কলত তুমি 100 টকা বিকিব পাৰিবা। এইটো বা কি বুলি বিহাৰৰ হয়। 100টা পুলি পাইছিলোঁ মই, এনেকুৱা পুলি দিয়ে অঁ হেৰি পৰা এই গছৰ পৰা। মাৰ্কেটত ডিমাণ্ড আছে এইটো কল। কি কঁঠাল এইটো? পাত কঁঠাল। আঠা গোটেই, গুৰিটো কঁঠাল লাগিছে বা বহুত বেলেগকৈ লাগে ন? চিন্তু চাইছোঁ এইটো, এই পাতটো চোৱা। মজা দেই, মজা। মিঠা মছলা পুলি হওক এবাৰ গ'লে লৈ যাবি। পূৰা লাগিছে কমলা। চাইমন তেতিয়াহ'লে বাই বাই। আমাৰ ঘৰলৈ কেতিয়া যাবা? সকলোৱে বহুত সময় টাইম স্পেণ্ড কৰি এতিয়া ধুনীয়াকৈ সকলোকে বাই বাই দিওঁ। এইফালে ভিনদেউ বাই বাই। ঐ চাইমন বাই বাই। আৰু এইফালে বাইদেউ বাই বাই। যাওঁ দেই। ওলাই আহিলোঁ বাইদেউহঁতৰ ঘৰৰ পৰা। তো পূৰা বৰষুণ দি আছে আৰু এই বৰষুণৰ মাজতে গৈ থাকোঁ আৰু ঘৰলৈ। শদিয়াৰ পৰা আহি এতিয়া তিনিচুকীয়া পালোহি, বহুত দূৰ বাট। আৰু এইফালে সকলোৱে ভাগৰি গৈছে, এইফালে পূৰা ভাগৰি গৈছে সকলোবিলাক। ঘৰ চৰ পালোহি, এইফালে সকলো বহি আছে, বোলে মনালিছা আছে, মা, এইফালে ইহঁতি দুজনী। তো আজিলৈ মানে ব্লগটো এনেদৰে মই বোলে আগবঢ়াই থাকিব।